হাত ভাঙি যায়। হেল্ল' হাই নমস্কাৰ। মই আজি ওলালোঁ যদিও কলকাতা যাম বুলি। যিহেতু দুৰ্গা পূজাৰ চিজন ভাৰতীয় দুৰ্গা পূজাৰ চিজন চলি আছে, তো সেইটো কাৰণে আমি দুৰ্গা পূজাত যাব ওলাইছোঁ। ভাবিছোঁ লগৰ কেইটামানক কৈছিলোঁ, কিন্তু হোৱাটছআপ ষ্টেটাছো দিছিলোঁ, ফেচবুক ষ্টেটাছো দিছিলোঁ, কিন্তু কাৰোৰে তেনেকৈ টাইম মিলা নাই। তো সেইটো কাৰণে আজি অকলে যাবলৈ মই লৈছোঁ। তো আজি অকলে যাওঁ বুলি ভাবিলোঁ কলকাতা অকলে ফুৰিব যোৱাও হোৱা নাই, কেতিয়াবা ফেমিলিৰ লগত, কেতিয়াবা ফ্ৰেণ্ডৰ লগত। তো আজি সেইকাৰণে ভাবিছোঁ কলকাতা ফুৰি আহোঁগৈ, লগত আপোনালোককো লৈ যাম। তো আপোনালোকৰ দুৰ্গা পূজা যি দুৰ্গা পূজা হৈ আছে আপোনালোকে চাবলৈ পাব, তো ভাল লাগিব। তো এতিয়া ট্ৰেইন জাষ্ট 12:20 ষ্টাৰ্ট হৈছে শৰাইঘাট এক্সপ্ৰেছ। তো মালিগাঁও কামাখ্যা ষ্টেচন পাৰ হ'লোঁ জাষ্ট। তো এতিয়া আমি আৰু আগৰ পিনে গৈ আছোঁ, ইয়াৰ পিছত চাগে ৰঙিয়া ষ্টেচন পাম। চাই থাকিব ভিডিঅ'টো, মই ধুনীয়া এটা ভিডিঅ' বনাম দুৰ্গা পূজা বুলি। আপোনাৰ শাৰদীয় দুৰ্গা পূজা এটা ধুনীয়া ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ঠিক আছে, চাই থাকক ভিডিঅ'টো। আমি সকলোৱে যে বিখ্যাত দীপৰ বিল, তো আপোনালোকে ট্ৰেইনেৰে গ'লে দেখা পায় দীপৰ বিল। এইটো চাওক, তো আমি বৰ্তমান এতিয়া ট্ৰেইন গৈয়ে আছে, ছয়গাঁও পাৰ হৈছে। তো সৰু কিনকিনীয়াকৈ বৰষুণ দি আছে, আপোনালোকে চাব পাৰে বাহিৰত কিনকিনীয়া বৰষুণ দি আছে। আৰু আমাৰ যিহেতুকে এখন মেইল ট্ৰেইন, তো মেইল ট্ৰেইনৰ অৱস্থা চাব নেকি, আপোনাক দেখাই দিব বিচাৰোঁ। এনেকৈ মানুহ জাৰ্ণি কৰি আছে চাওক। তেখেতৰ হাতত যদি কিবা কাৰণত দেখক এটা মানুহ ইপাৰ সিপাৰ হওঁতে খোজ পৰে, হাত ভাঙি যাব। এখন আমাৰ গুৱাহাটীটো কলকাতা মেইল ট্ৰেইন হয়। ইয়াৰে অৱস্থা এনেকুৱা, কৰিডৰ চাব পাৰে, মানুহৰ পাব্লিকৰ ভিৰ চাব পাৰে। ঘূৰি যায় আছে। আমি গৈ পাম ৰাতিপুৱা 5:30 বজাত হাওৰা ষ্টেচন গৈ পাম। আপোনালোকৰ মই এটা জাৰ্ণিৰ ভিডিঅ' দিম, জাৰ্ণিৰ ভিডিঅ'টোত আপোনালোকে গম পাব কি কৰিছোঁ কি নাই কৰা। বিহাৰ ষ্টেচন পাইছোঁ। তো ইয়াতে অলপ ৰৈছে ট্ৰেইনখন, তো তাকে জিৰাবলৈ গাড়ীৰ ভিতৰতনো কিমান বহি থাকিব, তো সেইকাৰণে বাহিৰত ওলাই আহিছোঁ। তো আমাৰ আৰু যাওঁতে টাইম লাগিব, ৰাতিপুৱা 5 বজাত পাম, কলকাতা গৈ পাম, হাওৰা ষ্টেচন গৈ পাম। তো যিহেতুকে সন্ধিয়া হৈ আছে লাহে লাহে, তো সেইটো কাৰণে আৰু ভিডিঅ' বনোৱা সময় নহ'ব এতিয়া। তো সেইটো কাৰণে মই গৈ পাই বাকী ভিডিঅ'খিনি মই তাত কৰিম, কলকাতা গৈ পাই আপোনাক দেখাই দিম হাওৰা কেতিয়া পাওঁ, কি পাওঁ। তো আৰ্লি মৰ্ণিং মই আপোনাক ভিডিঅ'ৰ জৰিয়তে দেখাই দিম। তো এতিয়াতো পৰিৱেশটো দেখিছোঁ, কিমান ৰৈ আছে, ট্ৰেইনখন গ'লে উত্তম উঠিব গাড়ী। তো বাকী চাওক, আপোনালোকে ভিডিঅ'টো চাই থাকিব, আপোনাক দেখাই দিম, লগতে দেখাব পাৰে আপোনালোকে। গোটেই ষ্টেচনটো এনেকৈ এতিয়া বৰ্তমান নিস্তব্ধ হৈ আছে। এইটো আলিপুৰদুৱাৰ ষ্টেচন হয়।
ইয়াতে অলপ টাইম ৰখাই চাগে। বৰ্তমান আমি হাওৰা ষ্টেচনত নামিলোঁ। মানুহ দেখিছে, গোটেইবিলাক মানুহ নামি দিছে এতিয়া হাওৰা ষ্টেচন, কাৰণ এইটো লাষ্ট ষ্টেচন হয়। মোৰ লগত আবেৰ আছে। আপুনি কেনেকুৱা লাগিলে? বঢ়িয়া। তো আমি আহি পাইছোঁ এতিয়া কেলকাতা হাওৰা ষ্টেচন। তো এতিয়া হাওৰা ষ্টেচনৰ বাহিৰলৈ যাওঁ, বাহিৰৰ পৰিৱেশটো আপোনাক মই দেখাই আছোঁ। লগতে চাই থাকিব আপোনাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ, আৰু লগতে ইয়াৰে পৰিৱেশটো চাওক। এইটো হাওৰা ষ্টেচন হয়, আৰু আপোনালোকে ইয়াতেই লাষ্ট ষ্টেচন শৰাইঘাট এক্সপ্ৰেছ যিখন ট্ৰেইন আহে, আৰু ইয়াতেই লাষ্ট ষ্টপেজ হয়। ত' ইয়ালৈ লাষ্ট আহে। তো এতিয়া আমি ৱাক কৰি আমি প্লেটফৰ্মলৈ যাব লাগিব। প্লেটফৰ্মৰ পৰা আমি বাহিৰলৈ ওলাব লাগিব। তো এইখন দেখিছেনে আপোনালোকে, হাওৰা ব্ৰিজখন? তো এতিয়া একদম সোনকালে একদম ৰাতিপুৱা হৈ আছে। তো এতিয়া 5:20 হৈছে। তো সেইকাৰণে সম্পূৰ্ণকৈ দেখা নাই। এইখন হ'ল আপোনাৰ হাওৰা ব্ৰিজ হয়। তো অলপ দেৰিকৈ মই আপোনালোকক এই ব্ৰিজখন দেখাই আছোঁ সম্পূৰ্ণ, আৰু কেনেকুৱা কি পৰিৱেশ হয় গোটেইখিনি সম্পূৰ্ণকৈ মই দেখাই আছোঁ। বাকী এতিয়া আমি এনেকৈ প্লেটফৰ্মৰ আগলৈ যাব লাগিব। তো প্লেটফৰ্মত আমি ওলাব লাগিব। ওলাই লোৱাৰ পিছতে আপোনালোকক বাহিৰখন দেখাব পাৰিম। কেলকাতা লোকেল ট্ৰেইন হয়, চাব পাৰে আপোনালোকে। ইয়াতে একেলগে বহিও যাব পাৰে, থিয় হৈও যাব পাৰে। আৰু বাকী মই আপোনালোকক আজি মেট্ৰ' ট্ৰেইনত দেখাবলৈ চেষ্টা কৰিম। যদি ভিৰ নাথাকে মেট্ৰ' ট্ৰেইনত জাৰ্ণি কৰিম। আমি ষ্টেচনৰ পৰা ওলালোঁ এতিয়া বাহিৰলৈ। তো আপোনাৰ বাহিৰৰ নাজাৰাটো এতিয়া মৰ্ণিং টাইম ইমান এটা আপুনি হাই-ফাই বা বিজি চিটিখন দেখা নাপাব, কিন্তু তথাপিও মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। এয়াই হৈছে হাওৰা ষ্টেচনৰ বাহিৰৰ অংশ, চাব পাৰে। তো ৰাতিপুৱা 5টা বজাত যদি আপোনালোকক টেক্সি লাগে বা কিবা প্ৰাইভেট কাৰ আপোনালোকে ৰেণ্টত ল'ব বিচাৰে, লৈ আপোনালোকে ট্ৰেভেল কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে এই ষ্টেণ্ডতে পাই যাব। আৰু লগতে আপোনাক মই কৈ আছিলোঁ হাওৰা ব্ৰিজ, সেইখন হাওৰা ব্ৰিজ আপোনাক দেখিব পায়, হাওৰা ব্ৰিজখন। তো আমি ইপিনেৰে যাব লাগিব, এনেকৈ ঘূৰি যাব লাগিব এক ৰাউণ্ড মাৰি। এতিয়া 5:20 হৈছে। তো এতিয়া মই আছোঁ ষ্টেচনৰ পৰা মই ওলাই আহি মই অলপ মানে হাওৰা ব্ৰিজৰ তলতে আছোঁ, হাওৰা ব্ৰিজৰ ছাইডতে আছোঁ। তো হাওৰা ব্ৰিজৰ ছাইডতে আপোনালোকৰ এটা নদী আছে, গংগা ঘাট। তো তাত গা ধুব পাৰিম। এতিয়া আমি তাতেই গা ধুম। তো আপোনালোকক মই দেখাই দিলে ভাল পাব আপোনালোকেও, আৰু মোৰো ভাল লাগিব আপোনাক দেখাব পালে। যিটো গংগা ঘাট, কি ধুনীয়া ঘাট হয়। তো ইয়াতে গাও ধুব পাৰি, পূজা পাতলো কৰে কিছুমানে। তো তেনেকুৱা কাৰ্যসূচীবিলাক ইয়াতে কৰা হয়। তো ধুনীয়া ঘাট, আপোনালোকে দেখিলে ভাল পাব, আপোনালোকৰ মন ভাল লাগি যাব। তো মোৰো মনটো ভাল লাগিছে, চাই আহিলোঁ। যেন ভিডিঅ' কৰিবৰ কাৰণে অলপ বেকত আহিছোঁ। বেকত আহি এতিয়া মই ভিডিঅ' কৰি আপোনালোকক দেখাই লৈ যাম। তো আপোনালোকে চাই থাকিব। এইখন হ'ল হাওৰা ব্ৰিজ, এখন দেখিছে হাওৰা ব্ৰিজ। মই তাৰে সম্পূৰ্ণ ভিডিঅ' এটা কৰাম, আপোনালোকক দেখাম। ইয়াৰ বহুত দূৰলৈ আছে হাওৰা ব্ৰিজখন, কিন্তু আমি হাওৰা ব্ৰিজ নাপাওঁতে ইপিনে আহি আমি গংগা ঘাটলৈ আহিছোঁ। তো গংগা ঘাটটো চাব পাৰে, কি ধুনীয়া। বহুতো ইয়াৰ পৰা আপোনালোকে হাওৰা ব্ৰিজখনৰো এটা ধুনীয়া দৃশ্য দেখাবলৈ পাব। ঠিক আছে, যদি আপুনি মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাবলৈ লৈছে, তেতিয়াহ'লে আপোনালোকে লাইক কৰি ৰাখি দিব ভিডিঅ'টো। আৰু লগতে যদি আপোনালোকে ভাল লাগিছে ভিডিঅ'টো, তেতিয়াহ'লে শ্বেয়াৰ কৰি ৰাখিব। শ্বেয়াৰ কৰিলে আপোনালোকে আৰু 10জনে চাব পাব যদি ভাল লাগিছে আপোনালোকৰ। আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ছাবস্ক্ৰাইব কৰিলে ধৰক আপোনালোকৰ আৰু নতুন ভিডিঅ' মই আপলোড মাৰিলে আপোনালোকে চাবলৈ পাব প্ৰথমে। তো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।